BTC অঞ্চলৰ যিসকল ব্যক্তিয়ে আজিৰ তাৰিখলৈকে BTR একৰ্ড ফেইলাৰ বুলি কৈছিলে প্ৰমোদ বড়ো ডাঙৰীয়া তথা এই চুক্তিৰ লগত BTR চুক্তিৰ লগত জড়িত থকা ব্যক্তিসকলক যেনেকৈ কিছুমান ব্যক্তিয়ে তুচ্ছ তাচ্ছিল্য ভাষা প্ৰয়োগ কৰিছিলে যে BTR একৰ্ড ভেলুলেছ কোনো ভেলু নাই সেইসকল ব্যক্তিক ক'ব বিচাৰোঁ বড়ো ভাইসকলৰ আন্দোলন তথা ত্যাগৰ বিনিময়ত 2020 চন 27 জানুৱাৰীত যি BTR চুক্তি হৈছিলে এই BTR চুক্তিৰ 3.1 দফা অনুযায়ী যি সীমা সম্প্ৰসাৰণৰ কথা আছিলে আজি তাৰিখত ধন্যবাদ দিব লাগিব এই চুক্তিত জড়িত থকা ব্যক্তিসকলক BTR চৰকাৰ তথা নিখিল বড়ো ছাত্ৰ সন্থা আন্দোলনকাৰী নেতাসকল অসমৰ সন্মানীয় গভৰ্ণৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আনুষ্ঠানিক ঘোষণা কৰিলে BTRৰ সীমা সম্প্ৰসাৰণ সম্পৰ্কে বিশ্বনাথ চাৰিআলি গহপুৰ লখিমপুৰৰ শিমলুগুৰিলৈকে যি BTRৰ সীমা সম্প্ৰসাৰণ হ'ল 61টা ৰেভিনিউ ভিলেজ ফৰেষ্ট ভিলেজ যি BTRৰ অন্তৰ্ভুক্ত হ'ল আসলতে এই আন্দোলনকাৰী নেতাসকলক মোৰ অন্তৰাত্মাৰ পৰা প্ৰথমে ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ যিসকল নেতাই এই চুক্তি স্বাক্ষৰ কৰিছিলে আৰু তেখেতসকলৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ লগতে যিসকল ব্যক্তিয়ে BTR চুক্তিৰ কোনো কামে নাই বুলি কৈছিল সেই ব্যক্তিসকলে আজিৰ তাৰিখক অনুভৱ কৰিব লাগে আৰু ইয়াৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক তথা BTR প্ৰশাসনক যি BTR একৰ্ডৰ দফাসমূহ লৈ তেখেতসকলে নেতৃত্ব বহন কৰি আছে মই আশাবাদী যে আজি অকল সীমা সম্প্ৰসাৰণ বুলিয়েই নহয় BTR একৰ্ডৰ প্ৰত্যেকটো দফা আখৰে আখৰে যি কাৰ্য কৰি হ'ব তাৰ নমুনা BTRৰ সীমা সম্প্ৰসাৰণ লগতে ডেভেলপমেণ্ট হৈছে নহৈছে কোনোবা চৰকাৰ আহিব কাম কৰিব সেইটো বেলেগ কথা কিন্তু অপ্ৰিয় হ'লেও সত্য এটা কথা ক'বই লাগিব 2020 চনৰ 27 জানুৱাৰী যে চুক্তি হৈছিলে এই চুক্তিৰ বিনিময়ত BTC অঞ্চলত আজিৰ তাৰিখত যিটো শান্তিৰ এটা পৰিৱেশ আহিছে ইয়াত আমি অন্তৰাত্মাৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ যে তাৰ উদাহৰণ এই ওদালগুৰি নিচিনা জাগাত এটা সময় আছিলে 2020 চনৰ আগত যে মোৰ নিচিনা ব্যক্তি দিনত আহিব ভয় কৰিছিল আৰু আজিৰ তাৰিখত আপোনালোকে চাওক ৰাতি এন্ধাৰত এই ৰাতি 8টা অকল 8টা বুলিয়ে নহয় ওদালগুৰি টাউনৰ প্ৰত্যেকটো গলিয়ে গলিয়ে মোৰ নিচিনা ব্যক্তিয়ে মোৰ নিচিনা হাজাৰজন ব্যক্তিয়ে প্ৰত্যেকটো গলি গলিয়ে ৰাতি 1-2টা বজাত ঘূৰিব পৰা পৰিৱেশ এটা আহিছে গতিকে যিসকল ব্যক্তিয়ে এই চুক্তি স্বাক্ষৰ কৰিছে তেখেতসকলৰ লগত যিসকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে BTC অঞ্চলৰ এজন মাইনৰিটি সাধাৰণ নাগৰিক হিচাপে সচেতন ব্যক্তি হিচাপে মোৰ অন্তৰাত্মাৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু BTR একৰ্ডৰ প্ৰত্যেকটো দফা কাৰ্যকৰী হ'ব বুলি মই আশাবাদী আৰু অসম চৰকাৰ ভাৰত চৰকাৰক মই মোৰ অন্তৰাত্মাৰ পৰা ধন্যবাদ আৰু অনুৰোধ জনাইছোঁ বাকী থকা দফাখিনিও যাতে আখৰে আখৰে পালন কৰে।